নমস্কাৰ, মই সুস্মিতা মেধি, এ বিউটিচিয়ান এণ্ড মেকআপ আৰ্টিষ্ট। মই যে আপোনালোকৰ ওচৰলৈ আপোনালোকে এটা কমন সমস্যাৰ সমাধান লৈ আহিছোঁ। সেই সমস্যাটো হৈছে কম বয়সতে চুলি পকাৰ সমস্যা। যিহেতু আজিকালি এই সমস্যা বহুতৰ ক্ষেত্ৰত দেখা পোৱা যায়, সেয়েহে মই আপোনালোকৰ ওচৰলৈ আজি এই সমস্যাৰ কাৰণসমূহনো কি আৰু ইয়াৰ কেইটামান সমাধান লৈ আহিছোঁ। প্ৰথমে জানোৱা হওক এই সমস্যাৰ মুখ্য কাৰণসমূহ। আমাৰ শৰীৰত যদি ভিটামিন B12, ভিটামিন D, জিংক, কপাৰ এইকেইটাৰ যদি অভাৱ হয়, তেতিয়া এই সমস্যাই আমাক দেখা দিয়ে। ইয়াৰ উপৰিও বংশগত কাৰণতো এই সমস্যাটোৱে আমাক দেখা দিয়ে। অত্যাধিক কেমিকেলযুক্ত শ্যাম্পু চুলিত ব্যৱহাৰ কৰি থাকিলে, অত্যাধিক চুলিত কালাৰ ব্যৱহাৰ কৰি থাকিলেও এই সমস্যাই দেখা দিয়ে। দীৰ্ঘদিন ধৰি ষ্ট্ৰেছ লৈ থাকিলে, টোপনি কমকৈ হ'লেও এই সমস্যাই দেখা দিয়ে। এতিয়া আমি জানো এই সমস্যাৰ সমাধান। আপোনালোকে সেউজীয়া শাক পাচলি, ফল মূল আৰু প্ৰচুৰ পৰিমাণে পানী খাব আৰু ডেইলি পাৰিলে আপোনালোকে এটাকৈ আমলখি খাব। ইয়াৰ উপৰি আপোনালোকে সপ্তাহত 2বাৰ বা 3বাৰকৈ অকণমান নাৰিকলৰ তেল কুহুমীয়া গৰম কৰি ল'ব। তাত আপোনালোকে অলপ আমলখিৰ ৰস দি পেলাই দুইটা ধুনীয়াকৈ মিক্স কৰি চুলিৰ গুৰিত 2 বা 3 মিনিট সময় ধুনীয়াকৈ মাছাজ কৰিব আৰু তাৰপিছত আপোনালোকে আধা ঘণ্টা সময় ৰাখি থ'ব। তাৰপিছত আপোনালোকে এটা অৰ্গেনিক শ্বেম্পুৰে চুলিখিনি ভালকৈ ধুই পেলাব। এনেকৈ কৰিলে আপোনালোকে অতি সোনকালে এটা ধুনীয়া সুফল লাভ কৰিব। ইয়াৰ উপৰিও আপোনালোকে ষ্ট্ৰেছ আৰু টোপনি প্ৰব্লেমৰ কাৰণে আপোনালোকে ডেইলি আধা ঘণ্টাকৈ এক্সাৰচাইজ কৰক। যদি আধা ঘণ্টা সময় এক্সাৰচাইজ কৰিব আপোনালোকৰ প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে ডেইলি আধা ঘণ্টা সময় আপোনালোকে খৰকৈ খোজকাঢ়ক। এনেকৈ কৰিলে আপোনালোকৰ এই দুটা প্ৰব্লেমো আপোনালোকৰ দূৰ হ'ব। ইয়াৰ উপৰিও আপোনালোকে কিছুমানৰ ক্ষেত্ৰত দেখা পোৱা যায়, চুলি এডাল বা দুডাল পকিব আৰম্ভ কৰিলে চুলিত কালাৰ কৰি দিয়ে। যদি চুলিত কালাৰ কৰি দিয়ে, তেতিয়াহ'লে চুলিখিনি আপোনালোকৰ আৰু বেছিহে পকিবলৈ আৰম্ভ কৰিব। এনেকুৱা ভুল আপোনালোকে নকৰিব। মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে পাছলৈকো মই এনেকুৱা ধুনীয়া টিপছসমূহ আপোনালোকক দি থাকিব পাৰোঁ। ধন্যবাদ।